এয়া চাওক আমাৰ মাছৰ টেঙাৰ আঞ্জাখন ৰেডি হৈ গ'ল। লগতে মই এখন থালি সজাই দিছোঁ। এয়া মাছৰ টেঙা আঞ্জা, এয়া জলকীয়া, এয়া নেমু, এয়া ভাত, এইটো ফ্ৰাই মাছ আৰু লগতে এয়া নৰসিংহৰ পাত, জাতিলাওৰ পাত আৰু কোমোৰা পাত বেচনত ডুবাই ভাজিছোঁ। তাৰ কাৰণে লৈছোঁ মই কোমোৰা, আলু, নেমু আৰু মাছ। ইয়াতে মই গোটেই কোমোৰাটো ব্যৱহাৰ নকৰোঁ, 4 ভাগৰ 1 ভাগ মানহে ব্যৱহাৰ কৰিম। আৰু এইখিনি এতিয়া ধুনীয়াকৈ কুটি ল'ম আৰু মাছখিনি নিমখ হালধি সানি ল'ম। কোমোৰা আৰু আলুখিনি কুটা হৈ গ'ল আৰু মই মাছখিনিও নিমখ হালধি সানি ল'লোঁ। এয়া তেলখিনি গৰম হৈ গৈছে, আমি ইয়াতে এতিয়া মাছখিনি দি দিম। মাছখিনি এয়া ভজা হৈ গ'ল। এতিয়া ৰৈ যোৱা তেলখিনি আমি মেথি গুটি কেইটামান দি দিম। আৰু ইয়াতে এতিয়া কোমোৰা আৰু আলুখিনি দি দিম। হালধি, আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি মিক্স কৰি আৰু এতিয়া এইখিনি 5 মিনিটমান সিজিবৰ কাৰণে ঢাকি দিম। এইখিনি ভালদৰে সিজি গৈছে, ইয়াতে আমি গৰম পানীখিনি দি দিম। এইখিনি এতিয়া অকণমান সময় ঢাকি দিম। ইয়াতে এতিয়া ভাজি থোৱা মাছখিনি দি দিম।